হাই ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু মই আজি গৈ আছোঁ গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ। নদীত আহি বহুত ভাল লাগে জাননে? সঁচাই বহুত ভাল লাগে। তহঁতি সদায় আহ নেকি ইয়াত? কেতিয়াবা কেতিয়াবা আহোঁ আৰু সদায় নহয়। সঁচাকৈ ইমান ভাল লাগে ন? ইমান ধুনীয়া ধুনীয়া বতাহ মাৰি আছে, ভাল লাগে। এতিয়ালৈকে ল'ৰাটো অহা নাই যে, ইমান দেৰি হ'ল। এতিয়ালৈকে অহা নাই, চা না। ব'ল আমি বহি লওঁ অলপ। দে অলপ বহি লওঁ। আহিছে। হাই ফ্ৰেণ্ডছ, তহঁতি বেয়া পাইছ নেকি মোক অলপ দেৰি হোৱাৰ কাৰণে? তুমি মোক ভালে নাপাওঁ, সেইটো কাৰণে ইমান দেৰিকে আহিছো। ফুলক ভাল পাওঁ মই, পাতক নহয়। তোমাক ভাল পাওঁ মই, আনক নহয়। হৈছে দে, ক'ব নালাগে। তহঁতি যে কি যে লাগি থাক নহয়। অলপ দেৰি হওঁতে ইমান পেট পেটাই আছে। ক'বতো লাগিব ন। উঠনিৰ পৰা আমি বহি আছো, আমনি নালাগে নেকি? ঠিক আছে বহি লোৱাচোন, তাৰ পাছত যি লাগো লাগি থাকিবি আৰু তহঁতি। থু পেলালো বনত, তুমি আছা মোৰ মনত। তোমাক মই ভাল পাইছিলো সেই 2019 চনত, জাননে? খাতৰা ডায়লগ মাৰিছা দেই। তই মোক ডায়লগ মাৰি ফুচলাব নালাগে। চৰি ইমান খং নকৰিবাচোন। অলপহে দেৰি হৈছিলে, কিয় ইমান খং কৰিছা জান? ইমান সৰু কথাটোতে কি লাগি আছনো তহঁতি? জাননে, ই এটা মস্ত চেনিৰাম। ধুনীয়া ছোৱালী দেখিলে পিছা এৰিব নোখোজে। ধুনীয়া ছোৱালী পোৱা হলে তোমাক লগ কৰিব নাহিলো হলে জান। হ'ব জনা আছে তোক। তুমি মোক কাজিয়া লাগিবলৈ ফোন কৰি কিনে মাতিছিলা নেকি জান? হ'ব দিয়া, তোমালোকে যদি মোক ইমান বেয়া পাইছা তেতিয়াহ'লে থাকা তোমালোকে দুজনীয়ে। মই যাওঁগৈ। মই মাৰ পৰা কিমান গালি খাই আহিছো মইহে জানো। তহঁতি কেইটা যি লাগো লাগি থাক, মই অলপমান আঁতৰি দিছো। লাগি ল, ভালদৰে লাগি ল। জান, কিয় খং কৰি আছা? তোমাৰ মোৰ মাজত বেয়া পাই লগৰজনী কেনেকে আঁতৰি গ'ল দেখিছা নহয়। খংটো উঠিব দেচোন। আমি কিজনী উঠুনি পাই ৰখি আমনি পাই গলো ন, ভৰি চৰি বিষাই গলগে। ঐ গীতাঞ্জলি, আহ এফালে। তহঁতি মিলাই ল বুলি আঁতৰি দিছিলো আকৌ। গৈছো ৰ। কি হ'ল? দুইটাও মোলৈ বেলেগ আলেদি চাই আছ যে, কথাবোৰ মিলিলে নাই? বেয়া নাপাবা দেই তুমি। আমাৰ এইজনী তেনেকুৱাই, মোৰ লগত অকল লাগিয়ে থাকে। যেনেকুৱা কামবোৰ কৰি থাক, লাগিব লাগিবতো। কথা কব আহিছো। চৰি নেক্সট টাইমত আৰু তেনেকুৱা নকৰো। ঠিক আছে, হ'ব। এতিয়াহে ভাল লাগিছে তহঁতৰ দুটাক। এতিয়া কথাবোৰ কেনেকে মিলি গৈছে। তহঁতি যেতিয়া আহিলো ইয়াত অকল কাজিয়াই কৰ চাগে ন? জান, আৰু মোক বেয়া পাই নাথাকিবা প্লিজ। হ'ব দে, বেয়া পাই নাথাকো আৰু। আই লাভ ইউ মোৰ জানজনী। আই লাভ ইউ টু মোৰ জানটো। তোমালোকে ভালদৰে কথা পাতি লোৱা, মই অলপ আঁতৰি দিছো। ফুল ফুলে বননিত, তুমি থাকা দূৰণিত, তোমালৈ মনত পৰে চিলমিল টোপনিত। তই ইমান ডায়লগ জানা? আৰু এটা শুনিবা নেকি ডায়লগ? শুনিম, কচোন ক। গোলাপ ফুল ছিঙিব নোৱাৰো কাঁইটৰ মাজৰ পৰা, তোমাক মাতিব নোৱাৰো ঝুমৰ মাজৰ পৰা। মজা ডায়লগ দিছে কিন্তু। তোমাক গান এটি শুনিবা নেকি? শুনাচোন শুনা। চিলিমিলি টোপনিতে তোমাক দেখো সপোনতে, তুমি বুলি গাৰুটিকে সাৱটি ধৰো, এতিয়া কি কৰো প্ৰেমতে পৰি গলো। মজা লাগিল কিন্তু, মজা লাগিল। আৰু শুনিবা নেকি জান? আজি নুশুনো দে, কালিলৈ শুনিম। আজি মোৰ সময় নাই, ঘৰত নহলে পিটন খাব লাগিব। আজি যাওঁ দে। লগৰজনীয়ে ৰখি আমনি পাই গৈছে চাগে। আমি যাওঁ, তুমি যোৱাত। গীতাঞ্জলি, এইফালে যাওঁগৈ। গৈছো ৰ। যোৱা তেতিয়াহ'লে গীতাঞ্জলি, কালিলৈ আৰু পুনৰ লগ পাম। ঠিক আছে তেতিয়াহ'লে, আমিও যাওঁ, তুমি যোৱা। আমি যাওঁ, বাই বাই।
ঠিক আছে যোৱা যান ভালদৰে যাবা অ'কে বাই বাই ঠিক আছে যোৱা ভালদৰে যাবা কিন্তু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো বজাই দিব বাই বাই আজিলৈ আহিছোঁ